বেকগ্ৰাউণ্ড সলনি কৰাটো এতিয়া অতি সোনকালে আপুনি নিজৰ মোবাইলতে ইজিলি সম্পূৰ্ণকৈ চেঞ্জ কৰিব পাৰে। আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপুনি যেনেধৰণকৈ বেকগ্ৰাউণ্ড ৰাখিব বিচাৰিছে সেনেধৰণৰ বেকগ্ৰাউণ্ড ৰাখিব পাৰে। আমাৰ চেনেলত যদি আপুনি প্ৰথমবাৰৰ ভাবিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এতিয়া মই আৰম্ভণি কৰোঁ। আপুনি যিকোনো এটা ব্ৰাউজাৰ অন কৰি ল'ব। তাতে চাৰ্চ বাটনত লিখিব লাগিব BG। তাৰপিছত চাৰ্চ কৰি দিয়ক। তাৰপিছত আপোনাৰ প্ৰথমটো ৱেবছাইটতেই ক্লিক কৰিব। remove.bg লিখা থাকিব। www.remove.bg তাতে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে এটা নতুনকৈ ইণ্টাৰফেচ আহিল। তাৰপিছত তাৰ অকণমান তলত যাব। তাৰপিছত তাত লিখা থাকিব আপলোড ইমেজ। তাতে ক্লিক কৰি ব্ৰাউজাৰত ক্লিক কৰি দিয়ক। তাৰপিছত আপুনি যিকোনো এখন ফটো লওক। তাৰপিছত চিলেক্ট বাটনত ক্লিক কৰি দিয়ক। তাৰপিছত আপুনি অকণমান টাইম থাকিব। ইয়াৰ পিছত লগে লগে ফটোখন এনেকুৱা আকাৰৰ হৈ পৰিব। সলনি হ'ল বেকগ্ৰাউণ্ড। আপোনাৰ মন পচন্দৰ পিছফালৰ এইখন হ'ল অৰিজিনেল, এইখন হ'ল এতিয়া ৰিমুভ কৰিবলৈ গৈ থকা ফটোখন। এতিয়া আপুনি এডিট বাটনত ক্লিক কৰি আপোনাৰ নিজৰ ইচ্ছা অনুযায়ী এখন পিছফালৰ বেকগ্ৰাউণ্ড চিলেক্ট কৰিব পাৰি। এইখন এতিয়া মই চিলেক্ট কৰিছোঁ। তাৰপিছত ডাউনলোড কৰিছোঁ। ডাউনলোড কৰাৰ পিছত চাওক কেনেকুৱা হয়। এইখন হ'ল এডিট পিছফালৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰা সম্পূৰ্ণভাৱে। তাৰপিছত যদি আপুনি আৰু চাব বিচাৰিছে ইয়াত আপুনি চাব পাৰে। এতিয়া ওৱান কালাৰৰ যদি ৰাখিব খুজিছে ওৱান কালাৰ ৰাখিব পাৰে। ওৱান কালাৰ এতিয়া সম্পূৰ্ণভাৱে এতিয়া ওৱান কালাৰৰ চাব পাৰে আপুনি। তলত এখন ওৱান কালাৰত দিছোঁ। তাৰপিছত ওৱান কালাৰখন ক্লিক কৰি এখন ওৱান কালাৰ চাওঁ কেনেকুৱা হয়। ব্লেক চাওঁ পিছফালে। তাৰপিছত শ্বেয়াৰ কৰিলে আপুনি ক্লিক কৰিব পাৰে। ইয়াত শ্বেয়াৰ কৰিব পাৰে যিকোনো ব্লুটুথ, হোৱাটছআপ যিকোনোত। এতিয়া মই ডাউনলোড কৰিম। এইখন ডাউনলোড কৰি চাম কেনেকুৱা হয়। ডাউনলোড অপশ্যনত ক্লিক কৰি চাওঁ এনেকুৱা হৈছে। তাৰপিছত আপোনাৰ ইচ্ছা অনুযায়ী চাব পাৰে। যিকোনো দি আৰু এনেকৈ আপোনাৰ নিজৰ মন পচন্দৰ বেকগ্ৰাউণ্ড ৰাখিব পাৰি। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।